So hello guys, welcome to my channel Pokalaka Vlogs. মই আপোনালোকৰ আজি এটা মানে কথাটো হ'ল এনেকুৱা এটা আপি আহি পেলাই মোক এই জাষ্ট কৈছে মই যদি মোৰ হিম্মত আছে মই চেগুনৰ পাত খাই দেখাব লাগে মানে চেগুনৰ পাতটো তাৰমানে খৰমৰীয়া আৰু তাৰমানে লাইলে গম পায় আপোনালোকে খৰমৰীয়া তো আপিটোৱে মোক কৈ গৈছে কি মই খাব লাগে তো মইতো আপোনালোকক আপিটোৱে কৈছে যাতে মই খাই দেখাবই লাগিব তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ So guys, finally আমি একদম চেগুন পালো এলাই চেগুন আপোনালোকে চাব পাৰে বেছি ডাঙৰ নাই এইবাৰ ৰোৱা পুলি হয় এইটো বস্তি কাবাৰ জানো আছে বহুত চেগুন আছে কিন্তু আমি ইমান দূৰলৈ যাব বিচৰা নাই ইয়াতে আছে চ' মই আপোনালোকক ইয়াৰ পৰাই খাই দেখাম চেগুনৰ পাত এইটো চেগুনৰ পাত আধা তাতে ৰৈ গৈছে আধা আহিছে মোৰ তাকে তো আৰু দেৰি নকৰি মই খাই দিওঁ চাব পাৰে So guys, মানে একদম ভাল লাগি চেগুনৰ পাত একদম মানে কেনাই লাগছি মানে মই নিজে ক'ব পৰা নাই কিবা তাৰমানে এলান গৰু ছাগলী কিয় খাব এই গৰু ছাগলীও নাখায় এলাহান এইকাৰণে তাৰমানে একোৱেই নাই চেগুনৰ পাতৰ অলপমান চিভাখনত খৰমৰীয়া লাগছি তাত বাহিৰে একোৱেই নাই চেগুনৰ পাতৰ তাৰমানে ময়ো জেট লাগে খালোঁ মোৰ চিভাখন একদম কেনেকুৱা লাগিছে তথাপিও মোৰ কাৰণে হৈ যাব আপোনালোকে এলাহান ট্ৰাই নকৰিব তো আজিলৈকে ইমানেই তো যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা ঘণ্টি বটনটো দাবাই দিব আৰু এটা লাইক কৰি দিব আৰু যিমান পাৰে ইমান শ্বেয়াৰ কৰি দিব তো বাই বাই